হয় যোৱা ৩ তাৰিখে ইয়াত পৌলুচ বসুমতাৰী আমাৰ হাতী মাৰি থৈ গৈছিলে মই নিজেও আহিছিলে আমাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া মন্ত্ৰী তেখেতেও আহিছিলে আৰু তৎক্ষণিকভাৱে আমাৰ বিশ্বজিৎ দৈমাৰীয়ে এই যিটো চেকৰ ব্যৱস্থা বা আমাৰ পৰিয়ালৰ যিটো মানে চৰকাৰৰ পৰা পাব লগা যিখিনি সহায় সেইখিনি আমি ৩ দিনৰ ভিতৰতে কৰিবলৈ সক্ষম হ'ল আৰু মই বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ তেখেতৰ তত্ত্বাৱধানতে আমি ৩ দিনতে আমি চেকটো দিবলৈ সক্ষম হ'ল আৰু অসম চৰকাৰকো মই ধন্যবাদ দিছোঁ আমাৰ BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেখেতকো ধন্যবাদ দিছোঁ তো পৰিয়ালে সহায় হওক বুলি আমি এইখিনি কামটো কৰিলোঁ এই অঞ্চলত তামোলপুৰ জিলাখন আমাৰ ভূটান সীমাৱৰ্তী এটা অঞ্চল আৰু হাতী মানুহৰ যিটো নেকি সংঘাত সেইটো আজিৰ নহয় বহু দিনৰ পৰাই চলি আহিছে আৰু সময়ে সময়ে এনেকুৱা ধৰণৰ হাতীৰ আক্ৰমণত আমাৰ এই অঞ্চলত বিভিন্ন সময়ত আমাৰ মানুহৰ মৃত্যুৰ ঘটনাও হৈ থাকে গতিকে আগতে এইখিনি যিখিনি নেকি কম্পেনচেশ্যন চৰকাৰৰ তৰফৰ পৰা দিয়া হৈছিলে সেই কম্পেনচেশ্যন অনাৰ ক্ষেত্ৰত যথেষ্ট খেলি মেলি আছিলে আৰু আজি বৰ্তমান যিখন চৰকাৰ আছে এই চৰকাৰখনৰ যি নেকি সদিচ্ছা যে এই শোকসন্তপ্ত পৰিয়ালটোক সমবেদনা দিয়াৰ লগে লগে চৰকাৰী কম্পেনচেশ্যন দিয়াৰ যিটো নেকি প্ৰক্ৰিয়া ইমান খৰতকীয়া হৈছে যে আজি আমাৰ তামোলপুৰ সমষ্টিৰ য'ত নেকি এজন মানুহৰ মৃত্যু হৈছিলে হাতীৰ আক্ৰমণত সেই মানুহজনে ৩ দিনৰ পিছত চৰকাৰী যিনি কম্পেনচেশ্যন 4 লাখ টকা সেই পাবলৈ সক্ষম হৈছে আৰু আজি এই বগাজুলি অঞ্চলত যিজন মানুহক আমি আহি ইয়াত উপস্থিত হৈছোঁ সেই মানুহজন আজি মৃত্যু হোৱা বেছি দিন হোৱা নাই কিন্তু চৰকাৰী কম্পেনচেশ্যনখিনি পাইছে এইটোৱে শেষ সমাধান নহয় যে মানুহ এজনক হাতী আহিব আক্ৰমণ কৰিব মানুহজনৰ মৃত্যু হ'ব চৰকাৰে কম্পেনচেশ্যন দিব সেইটো আমাৰ কাম্য নহয় আমি বিচাৰোঁ হাতী আৰু মানুহৰ যিটো নেকি মানে এটা সম্পৰ্ক এই সম্পৰ্কটো আমাৰ যিটো নেকি পৰম্পৰাগতভাৱে আমি ৰাখি আহিছিলোঁ আমি হাতীৰ লগত কেনেকুৱা ধৰণে সহ অৱস্থান কৰিব লাগে মই আৰম্ভণিতে কৈছোঁ যিহেতু আমাৰ দাঁতিকাষৰীয়া অঞ্চল ওচৰত পাহাৰ আছে পাহাৰত মুক্ত বিচৰণ কৰি আছে হাতীয়ে সময়ে সময়ে খাদ্যৰ অভাৱত খাদ্যৰ নাটনি হয় হাতীসমূহ আমাৰ ভৈয়ামলৈ নামি আহে আৰু আমাৰ গাঁও অঞ্চললৈ প্ৰৱেশ কৰে খাদ্যৰ সন্ধানত তেতিয়া মানুহৰ লগত সংঘাতত আহি পৰে গতিকে সেই সংঘাত আমি কোনো মানে ব্যৱস্থাৰ মাধ্যমেৰে একেবাৰে নোহোৱা কৰি দিব নোৱাৰোঁ কিন্তু আংশিকভাৱে আমি যাতে ৰোধ কৰিব পাৰোঁ তাৰ যিখিনি ব্যৱস্থা চৰকাৰৰ ফালৰ পৰা কৰা হয় আগন্তুক দিনত সেই সকলো পৰিকল্পনা কৰি যিখিনি সম্ভৱ সেইখিনি ৰোধ কৰাৰ চেষ্টা আমি কৰিম আমাৰ তামোলপুৰ জিলাত আমি এজন শক্তিশালী মন্ত্ৰী পাবলৈ সক্ষম হৈছোঁ তেখেতে আজি আহিব নোৱাৰিলে যেদিনাখন মৃত্যু হৈছিলে সেই ব্যক্তিজনৰ হাতীৰ আক্ৰমণত আমাৰ মানে প্ৰাক্তন অধ্যক্ষ মহোদয় আৰু বৰ্তমান অসম চৰকাৰৰ মন্ত্ৰী তেখেত আহি পৰিয়ালটোৰ লগত আৰু গাঁওবাসীৰ লগত আলোচনা কৰি গৈছে আৰু ফোনযোগে আমাক কৈছে যে আগন্তুক দিনত মানুহখিনি যাতে এনেকুৱা দুৰ্দশাৰ সন্মুখীন হ'ব নালাগে তাৰ যিখিনি নেকি বিজ্ঞানসন্মত ব্যৱস্থা সেইখিনি আমি বিভাগৰ লগত আলোচনা কৰিম কিন্তু এইখিনিয়ে মানে শেষ সমাধান নহয় এইখিনি কৰিলেই যে হাতী মানুহৰ সংঘাতটো কমি যাব তেনেকুৱা নহয় আমি ব্যক্তিগত পৰ্যায়তো হাতীৰ লগত যিখিনি নেকি দূৰত্ব বজাই ৰাখিব লাগে কেনেধৰণে আমি ইক'লজি বেলেঞ্চ কৰি হাতীৰ লগত আমি সহ অৱস্থান কৰিব পাৰোঁ হাতীৰ জেগাত থাকিব মানুহে মানুহৰ জেগাত থাকিব তেনেকুৱা এটা পৰিৱেশত যাতে মানুহখিনি থাকিব পাৰে তাৰ ট্ৰেইনিং আদিৰ ব্যৱস্থাও আমি বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰি আগন্তুক দিনত কৰাৰ চেষ্টা কৰিম আৰু যিটো নেকি হাতীৰ আক্ৰমণ ৰোধ কৰাৰ কাৰণে আৰু বিভিন্ন ধৰণৰ ব্যৱস্থাৰ কথা কয় যে নেপিয়াৰ ঘাঁহ ইয়াতে আমি যদি খেতি কৰোঁ বা আমি ঔটেঙাৰ খেতি কৰোঁ বা যিখিনি নেকি আমাৰ খালী ঠাই আছে সেই খালী ঠাইবিলাকত যদি হাতী খাই ভাল পোৱা আমি গছ গছনি বা আমি শস্য যদি তাত খেতি কৰোঁ তেতিয়া হয়তো এই সংঘাতটো কিছু হ্ৰাস পাব পাৰে গতিকে এইখিনিও দীঘলীয়া প্ৰচেছ গতিকে আমি আজিৰ কথাটো চিন্তা নকৰি আগন্তুক দিনত আজি যিখিনি সমস্যাত মানুহখিনি জৰ্জৰিত হৈ আছে মানুহখিনি ভাৰাক্ৰান্ত হৈ আছে সেই সমস্যাখিনি যাতে সুদূৰ ভৱিষ্যত আৰু মানে বেছিকৈ সন্মুখীন হ'ব নালাগে তাৰ যিখিনি যাব নিশ্চিতভাৱে আমি কৰিম আৰু আমি দায়বদ্ধ কাৰণ এজন মানুহৰ জীৱনৰ মূল্য আমি বুজি পাওঁ
আৰু এটা পৰিয়ালৰ পৰা মুৰব্বীজন যেতিয়া এনেকুৱা ধৰণৰ আক্ৰমণত তেখেতৰ মৃত্যু হয় তেতিয়া পৰিয়ালটো চলাৰ কাৰণে কিমান ডাঙৰ মানে